হাই ফ্ৰেণ্ড, আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা চমু শ্বৰ্ট ভিডিঅ'লৈ। আমি দুয়ো পত্নী ফুৰিবলৈ গৈছিলোঁ। আজি ছানডে আছিল যদিও বন্ধ আছে, কাম নাই, বোলো ফুৰিবলৈ যাওঁ। আমি ফুৰিবলৈ দুয়ো গ'লোঁ। ফাৰ্ষ্ট টাইম পত্নী হিচাপে আমি লং ড্ৰাইভ নহ'লেও শ্বৰ্ট ড্ৰাইভ এটা কৰি গৈছোঁ আৰু। ৰাস্তাটো দেখিছেগৈ আপোনালোকে, কিছুমানে চিনিয়ে পাইছে কিহৰ ৰাস্তা, ক'লৈ যোৱা ৰাস্তা, কোন ঠাইলৈ আমি গৈছোঁ। অৱশেষত আপোনালোকে দেখিছে, আমি অৱশেষত পাই গ'লোঁ আমাৰ নিজৰ লক্ষ্যৰ। আমি ক'লৈ আহিছোঁ, ঠাইখন আমি পাই গ'লোঁ। আমি দোকানখনলৈ গৈ আছোঁ এতিয়া। দোকানখনত আমি শৰাই কিনিম, মানে ভগৱানক অৰ্পণ কৰা প্ৰসাদ আমি লৈ ল'লোঁ। প্ৰসাদ লৈ আৰু মই মোবাইল ধৰি কেমেৰামেন যেতিয়া, মই আৰু নল'লোঁ শৰাইখন। সি শৰাইখন ল'লে। বৰ গধুৰ শৰাইখন বুলি কৈছে। তো মন্দিৰত সোমোৱাৰ আগতে ভৰি হাত ধুই অকণমান গাত পানী ছটিয়াই আমি মন্দিৰলৈ প্ৰৱেশ কৰিলোঁ। দেওশাল মন্দিৰত মই আহিয়ে থাকোঁ। যেতিয়াই মন যায় মোৰ তেতিয়াই মই আহোঁ। মোৰ মন গ'লেই হ'ল বোলে মন্দিৰত যাম, মই দেওশাল মন্দিৰতে আহোঁ। কোনো মন্দিৰত নগ'লেও মই দেওশাল মন্দিৰত আহোঁৱেই। মোৰ মনৰ কামনা কিছুমান পূৰণ কৰিবলৈ বা পূৰণ হ'বলৈ মই প্ৰাৰ্থনা কৰিবলৈ দেওশাল মন্দিৰতে বেছিভাগ আহোঁ। তাৰপিছতে আমাৰ এওঁ কৰিছে, পূজা কৰিছে, ধূপ-ধূনা লৈ আৰু কি প্ৰাৰ্থনা কৰিছে নাজানো। ভগৱানৰ ওচৰত বোলে কিবা প্ৰাৰ্থনা কৰিলে বেলেগক ক'ব নাপায়, সেই প্ৰাৰ্থনাটো সফল নহয়। তাৰপিছত ময়ো কৰিলোঁ, চাকি ধূপ লগাই ময়ো প্ৰাৰ্থনা কৰিলোঁ। মনৰ কামনা যেন ভগৱানে আমাক পূৰণ কৰে, সফল কৰে। আমাৰ জীৱনটো যেন সুকলমেৰে পাৰ হৈ যায়, ভালে পাৰ হয় গোটেই জীৱন। তাৰপিছত মন্দিৰত সোমালোঁ পূজা কৰিবলৈ। পূজাৰীয়ে পূজা কৰিয়ে আছে। মন্দিৰত পূজা কৰাখিনি আৰু ভিডিঅ' কৰা নহ'ল। আমি পূজা কৰোঁতে মোবাইল ধৰা বা কেমেৰা কৰা মানুহ নাই, আমি দুয়োৱে আছোঁ। পূজা কৰা সময়ত আমি মানে ভিডিঅ' নকৰিলোঁ আৰু। পূজা কৰি মেলি আমি ওলাই আহিলোঁ। মইতো ভিডিঅ'টোত নায়েই ফাৰ্ষ্টৰ পৰা, সেইকাৰণে ময়ো বোলো অলপ ভিডিঅ'ত ওলাওঁ বুলি ফ্ৰণ্ট কেমেৰাৰ পৰা ভিডিঅ' কৰিলোঁ। সেইখিনি সময়তে আমাক হাঁহ কেইটা মানে আমাক ডিষ্টাৰ্ব দিলে। প্ৰসাদ লাগে, পিছে ঘূৰি ফুৰিছে। প্ৰসাদ অকণমান দি কৰি আমি এটা বহা ঠাই বিচাৰি আমি প্ৰসাদ অলপ খাই পেলাই সোনকালে যাওঁ আৰু। সি আৰু ফটো এডিট কৰাতহে ব্যস্ত, চাওকচোন। অৱশেষত আমি ঘৰ আহি পালোঁ। ঘৰ মানে মোৰ মাৰ ঘৰ আহি পালোঁ। স্কুটিখনৰ মাত শুনাৰ লগতে আমাৰ ঘৰত থকা চুজিজনীয়ে কেনেকৈ দৌৰি আহিব চাব দেই। এই চাওক, য'তে নাথাকক স্কুটিখনৰ মাত শুনিলেই দৌৰি আহিবই। তাৰ লগত মই লাগি থাকোঁতে গেটখন খুলি দিবই পাহৰিলোঁ তাক সোমাবলৈ। তাৰপিছত গৈ গেটখন খুলি কৰি দিছোঁ। তাৰপিছত পিছে চুজিয়ে দৌৰিছে স্কুটিৰ পিছে চাওকচোন। সেয়া ভৰিখন চেলেকিব বিচাৰে কি কৰি আছে চাওকচোন। আমি মন্দিৰৰ পৰা প্ৰায় 1-2 বজাত ঘৰ আহি পালোঁ। দেওশাল মন্দিৰৰ পৰা আমি জাগিৰোড বজাৰৰ পৰা, সেইদিনা জাগিৰোড বজাৰ আছিল দেওবাৰ, তাৰ পৰা আমি বজাৰ অলপো কৰি আনিলোঁ। মায়ে ভাত বনাই কৰি ৰেডি কৰি থৈছে আমাক খাবলৈ। মুখ হাত ধুই অকণমান ফ্ৰেছ হৈ ভাত পানী খাই কৰি লৈ অকণমান শুলোঁ আৰু। মোৰ ৰুমলৈ আহিছোঁ। মোৰ ৰুমত এইজনীয়ে মোক দখল কৰিছে, মোৰ ৰুম দখল কৰি থৈ দিছে। তাই আৰু বাইকখিনিক আহিছে, গুৰুত্ব নাই, তাই নিজৰ কামত ব্যস্ত, আৰ্ট কৰাত ব্যস্ত। তাৰপিছত আমি টোপনিৰ পৰা উঠিলোঁ আৰু উঠি কৰি আমাক তৰমুজ আনিছিলোঁ, তৰমুজ কাটিলে, সকলোৱে খালোঁ। মামীও আহিলে সেইখিনি সময়ত, আৰু ওচৰৰ খুৰী এজনীও আহিলে। সকলোৱে হাঁহি ধেমালি কৰি আমি খালোঁ আৰু।